পৰম শ্ৰদ্ধাভাজন আমাৰ আজন্মৰ সেৱাস্থলী ৰাইজসকল, আইসকল, লগতে যুৱক যুৱতীসকল, কণ মইনা মণিসকল, আপোনাক সমস্তে দেখিছেই আমাৰ এই ঠাইকণ নিচেই ঠেক হৈছে। সেয়েহে আপোনাক সমস্তৰ উপস্থিতিয়ে আমাৰ যুৱতী সমস্তক বহুগুণে কৃতাৰ্থ কৰিছে। আমি সেয়েহে আপোনাক সমস্তক এখনি আসন, এখনি খণ্ডগুৱা, এষাৰি বাক্য বচনে পুষ্ট কৰিবলৈ অপাৰগ হৈছো হওক। আপোনাৰ সমস্ত নিজ গুণে সন্তুষ্ট হৈ আমাৰ এই মহাপুৰুষীয়া নাটক ভাগ উপভোগ কৰিব বুলি আশা ৰখা হৈছে। আৰু শেষত এফাকি গুৰুজনাৰ বাণীৰে আপোনাৰ সমস্ত দুফালি